নমস্কাৰ দৰ্শকসকল, বুলুছ কিছ চেনেললৈ সকলোকে স্বাগতম জনালোঁ। আজি গাজৰৰ আৰু বিটৰ বৰফি বনাম, নতুন ৰেচিপি। আহকচোন সামগ্ৰীখিনি দেখাওঁ। এনেকুৱাকৈ ৰুকি ল'ব লাগিব। বিটখিনিও ৰুকি ল'লোঁ। বিটখিনি ৰুকি লোৱা হৈ গ'ল আৰু গাজৰখিনি ৰুকি লোৱা হৈ গ'ল। এবাটি চেনি ল'লোঁ, ঘি ল'লোঁ আধা বাটি, এয়া পাউডাৰ গাখীৰ ল'লোঁ 1 পেকেট আৰু এই চুজি এবাটি ল'লোঁ। আহকচোন এতিয়া এই চুজিখিনি অকণমান ভাজি ল'ব লাগিব। নাৰিকলখিনি ৰুকি ল'লোঁ, চেনি আৰু নাৰিকল একেলগে সানি ল'লোঁ। এনেকুৱা চচপেন এটা ল'লোঁ, নাৰিকলখিনি বহাই দিম। এনেদৰে কিছু সময় লাৰি থাকিব লাগিব। এইখিনি আঠা আঠা হ'ব লাগিব। এইখিনি ভাজি লোৱা হৈ গ'ল। কেক বনোৱা টিফিন বাতি ল'লোঁ, ইয়াতে ঘি অকণমান দি দিম। ঘিৰে এনেকৈ মুচি ল'ম। এনেদৰে ইয়াতে লৈ ল'লোঁ। এনেদৰে সমান কৰি থ'ব লাগিব। এতিয়া নাৰিকলৰ প্ৰথমৰ লেয়াৰটো হৈ গ'ল বৰফিৰ কাৰণে। এয়া পেনখন বহাই দিছোঁ, গৰম হৈছে। আৰু এয়া এবাটি চুজি লৈছিলোঁ, এইখিনি অকণমান ভাজি ল'ম। এনেদৰে কিছু সময় লাৰি থাকিব লাগে। এতিয়া এইখিনি হৈ গ'ল। দি দিলোঁ এচামুচ, গাজৰখিনি বহাই দিলোঁ। এনেদৰে লৰাই থাকিব লাগিব। এয়া চেনি দিলোঁ, চেনিৰ পানী ওলাইছে। ইলাচি গুড়া দি দিলোঁ। এয়া ভাজি লোৱা চুজিখিনি দি দিলোঁ। পাউডাৰ গাখীৰ দিলোঁ 2 চামুচ। এনেদৰে আঠা আঠা হৈ গৈছে। এতিয়া গেছটো অফ কৰি দিলোঁ। এতিয়া গৰমে গৰমে ইয়াতে দিব লাগিব আৰু এটা লেয়াৰ দিম। এনেদৰে চাৰিওফালে সমান কৰি দিব লাগিব। এচামুচ ঘি দিলোঁ ইয়াত। এয়া চেনি দিলোঁ। চেনিখিনি যেতিয়ালৈকে গলি নাযায় লৰাই থাকিব লাগিব। এয়া চেনিখিনি গলি গৈছে ধুনীয়াকৈ। ইয়াতেও চুজি অকণমান ঢালি দিলোঁ। এনেদৰে লৰাই থাকিব লাগিব। এই বিটখিনিও ভাজা হৈ গ'ল, ইয়াতে ঢালি দিম। এতিয়া কাটি ল'ম। এয়া আমাৰ বৰফি তৈয়াৰ হৈ গ'ল।